হেল্ল' ফ্ৰেণ্ডছ, মই চুমি আপোনালোকক মোৰ ইউটিউব চেনেল চুমি টেইলাৰিঙলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, মই ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ 34 চাইজৰ ব্লাউজ এটা কেনেদৰে চিলাই কৰিব পাৰি, আৰু সেই ভিডিঅ'টোত বহুত দীঘল হোৱাৰ বাবে মই তাত কণ্টিনিউ নকৰিলোঁ, আৰু নেক্সট ভিডিঅ' এটাত মই বাকীখিনি শ্বেয়াৰ কৰিম বুলি কৈছিলোঁ। আৰু আজিৰ ভিডিঅ'টোত আপোনালোকৰ লগত বাকীখিনি মই শ্বেয়াৰ কৰিবলৈ লৈছোঁ, আৰু আপোনালোকে দুয়োটা ভিডিঅ' সম্পূৰ্ণকৈ চাব, তেতিয়া ব্লাউজটো প্ৰথমৰ পৰা কেনেকৈ কমপ্লিট কৰি চিলাই কৰিব পাৰি গোটেইখিনি বুজি পাব। আৰু যদি কিবা মই বুজাই দিবলৈ জনা নাই বা আপোনালোকে বুজি পাবলৈ কিবা অসুবিধা হৈছে, তেনেহ'লে মোক নিশ্চয়কৈ কমেণ্ট কৰি জনাব, মই আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম। তেনেহ'লে ফ্ৰেণ্ডছ, আজি বেছি পলম নকৰি মই আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ঠিক আছে ফ্ৰেণ্ডছ। ইয়াৰ আগৰ ভিডিঅ'টোত মই এইখিনি চিলাই কৰা দেখুৱাইছিলোঁ, আৰু নতুনকৈ মই এবাৰ অলপ ইয়াত এনেই দেখুৱাই দিছোঁ। তেতিয়া আপোনালোকক ক'ৰ পৰা মই সেইটো ভিডিঅ' শেষ কৰিছোঁ অলপ হ'লেও গম পাই যাব। আৰু মই এইটো ভিডিঅ'ত ইয়াৰ পৰা ষ্টাৰ্ট কৰিম। মই এতিয়া ডিঙিৰ পটি আৰু কমৰ পটি লগাব লাগিব, আৰু ডিঙিৰ পটি মই এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। মই ডিঙিৰ পটিবোৰ 1 ইঞ্চি বহল কৰি সৰু সৰুকৈ এনেদৰে অলপ বেঁকাকৈ কাটি লৈছোঁ। আৰু বেঁকাকৈ কাটিলে কি হয়, ডিঙিৰ পটিবোৰ লগাবলৈ বহুত ধুনীয়া হয়, ফিনিচিংটো বহুত ধুনীয়া হয়। সেইকাৰণে অলপ অলপ বেঁকাকৈ মই যেনেদৰে কাটিছোঁ আপোনালোকেও তেনেদৰে কাটিব। ডিঙিৰ পটিৰ কাৰণে মই কেইটুকুৰামান কাটি লৈছোঁ, আৰু এই যে ডাঙৰকৈ পটি দেখিছে, এইখিনি মই 2 ইঞ্চি কৰি বহলকৈ কমৰৰ পটিৰ কাৰণে কাটি লৈছোঁ, আৰু এইখিনিও মই এনেদৰে বেঁকাকৈ কাটি দিছোঁ। আৰু এনেকৈ বেঁকা কৰি কাটি জইন কৰিলে চিলাবলৈ বহুত ধুনীয়া হয়, ফিনিচিংবোৰ দেখিবলৈ ধুনীয়া হয়। এইখিনি মই এতিয়া এনেকৈ মই দেখুওৱা ধৰণে লগাই ল'ম। এইখিনি কমৰৰ পটি হয়, এইখিনি মই এনেদৰে লগাই লৈছোঁ। প্ৰথমতে মই কমৰৰ পটিবোৰে লগাই ল'ম, তাৰ পাছত ডিঙিৰ পটি লগাম, আৰু এইখিনি বেঁকাকৈ আকৌ কাটি দিছোঁ, দি এইখিনিও এনেদৰে চিলাই লৈছোঁ। এনেদৰে মোৰ যিখিনিমান দীঘল লাগে মই এটা হিচাপ কৰি লৈ লৈছোঁ কাপোৰখিনি, আৰু মই এনেদৰে জইন কৰি লৈছোঁ। এতিয়া মই এই পটিটো ব্লাউজত লগাই লৈছোঁ এনেদৰে। এতিয়া ধুনীয়াকৈ গোটেই ব্লাউজৰ তলৰ ছাইডটোত মই এনেদৰে পটিটো লগাই লৈছোঁ, আৰু এইখিনি যে মই চিলাই কৰি দিছিলোঁ ব্লাউজটোত, আৰু সেইখিনি মই ফিনিচিংটো ভাল হ'বলৈ অলপমান এটা এনেদৰে ভাঁজ কৰি চিলাই দিছোঁ। তেতিয়া ওপৰ চাইডে যেতিয়া মই লগাম তেতিয়া একো অসুবিধা নহ'ব, সেইকাৰণে। এতিয়া আৰু এইখিনি চিলাই লোৱা হৈ গৈছে, আৰু মই তলটো অলপ এনেদৰে কাট কৰি দিছোঁ। এইখিনি হোৱাৰ পাছত মই এনেদৰে পটিটো পাৰি লৈছোঁ, আৰু ইয়াৰ ওপৰে ওপৰে এটা ধুনীয়াকৈ চিলাই দি গৈছোঁ। তেতিয়া মানে চিলাইটো কি হয়, ধুনীয়া হৈ থাকে, আৰু ধুনীয়াকৈ ফিট হৈ থাকে চিলাইটো। এতিয়া অলপ ভাঁজ কৰি মই পটিটো ভিতৰলৈ এইখিনিমান সোমাই দিছোঁ, আৰু এনেকৈ চিলাই গৈছোঁ। এনেকৈ চিলাই ল'লে ব্লাউজটোত পটিটো লগাবলৈ সুবিধা হয়, বেছি সহজতে লগাব পাৰি। সেইকাৰণে মই প্ৰথমতে এনেদৰে চিলাই লৈছোঁ। এইখিনি চিলাই লোৱাৰ পাছত মই ব্লাউজৰ পটিটো ধুনীয়াকৈ এনেদৰে ভাঁজ কৰি দিছোঁ। ভাঁজ কৰি দি ওপৰৰ চাইডে এনেকৈ চিলাই মাৰি গৈছোঁ, ধুনীয়াকৈ চিলাই কৰি গৈছোঁ। এতিয়া মোৰ লগাবলৈ সুবিধা হৈছে, প্ৰথমতে যিহেতু মই চিলাই লৈছিলোঁ সেইখিনি অকণমান ভাঁজ কৰি, সেইকাৰণে এতিয়া লগাবলৈ সুবিধা হৈছে মোৰ। এনেদৰে চিলাই ল'ব আপোনালোকেও, তেতিয়া চিলাবলৈ বেছি অসুবিধা নাপায়। আৰু ওলাই থকা কাপোৰখিনি মই ভিতৰলৈ সোমাই ভাঁজ কৰি চিলাই দিলোঁ। এতিয়া এইখিনি হৈ গৈছে। এতিয়া মই যে চিলাই ল'লোঁ, এই চিলাইটোৰ অকণমান তলত মই আৰু এটা চিলাই দি যাম, তেতিয়া মানে দেখিবলৈ ধুনীয়া হয়। আপোনালোকে যে ব্লাউজবোৰ কিনা ব্লাউজবোৰ দেখিছে ৰেডিমেড ব্লাউজৰ, তাত যেনেদৰে দুটা চিলাই থাকে তলটোত, ময়ো তেনেদৰে দুটা চিলাই কৰি দিছোঁ দেখিবলৈ ধুনীয়া হোৱাৰ কাৰণে। এতিয়া এইখিনি ধুনীয়াকৈ চিলাই কৰা হৈ গৈছে। তাৰ পাছত
এইখিনি দেখিছেনে হৈ গৈছে। এতিয়া ইয়াৰ পাছত মই লগাম ডিঙিৰ পটিবোৰ লগাম। ডিঙিৰ পটিবোৰ যে কাটি থৈছিলোঁ এইখিনি এতিয়া জইন কৰি ল'ম। অলপ বেঁকাকৈ মই কাটি দিছোঁ আৰু এই বেঁকাকৈ যে কাটিছোঁ এইফালৰ কোণটো আৰু সেইফালৰ কোণটো এনেদৰে লগাই মই ধুনীয়াকৈ চিলাই লৈছোঁ। মই যেনেদৰে চিলাইছোঁ আপোনালোকে মন কৰিব, আপোনালোকেও তেনেদৰে চিলাব। আৰু মই এইখিনি চিলাই কৰা হৈ গৈছে। আৰু মই এনেদৰে লগাই জইন লগাই যাম। জইন কৰি গৈছোঁ। এইখিনি চিলাই কৰা হৈ গৈছে গোটেইখিনি। তাৰপাছত এতিয়া মই ব্লাউজটোত ডিঙিৰ পটিবোৰ লগাই ল'ম। এনেদৰে লগাইছোঁ। ধুনীয়াকৈ মই ঘূৰাই চিলাই গৈছোঁ। গোটেই ব্লাউজটোৰ ডিঙিটোতে ভাল লাগে। সেই বটিটো ধুনীয়াকৈ ঘূৰাই লাহে লাহে চিলাই গৈছোঁ। এইখিনিতে হৈ গৈছে। তাৰপাছত মই অলপ এইমাত্ৰ যে চিলালোঁ সেই চিলাইটোৰ কাষে ওপৰেদি আৰু এটা মই এনেকৈ চিলাই দি যাম। তেতিয়া দেখিবলৈ আকৌ ধুনীয়া লগা হ'ব, বেছি ধুনীয়া হ'ব। সেইকাৰণে ওপৰে এটা আৰু চিলাই দি দিছোঁ। এইখিনিও হৈ গ'ল। দেখিছেনে এনেকুৱা হৈ গৈছে। তাৰপাছত এতিয়া মই থাকিব ইয়াত হুক লগাব থাকিব। হুক লগাই ল'ম মই। এই হুকবোৰ ইয়াত লগাই ল'ম। মই ইয়াত কিমান দূৰত্বত লগাম চিন দি গৈছোঁ। মই 1.5 ইঞ্চিত এটা চিন দি গৈছোঁ। এনেদৰে ইয়াত 5টা হৈছে আৰু এই 5টা হুক মই ইয়াত লগাম। আৰু সেইফালেও যিহেতু হুকপাত লগাবলৈ ছাপৰ্ট দিয়া হ'ব, সেইকাৰণে সেইফালেও মই এটা চিন দি লৈছিলোঁ। এনেকুৱা মই হাত বেজিৰে চিলাই লৈছোঁ। এইটো যিহেতু মেচিনেৰে চিলাব নোৱাৰি।
খুলি নাযায়। এতিয়া মই 3 নম্বৰটো এনেদৰে লগাই লৈছোঁ আৰু দেখুৱাই নাথাকিলোঁ যিহেতু ভিডিঅ'টো বহুত দীঘল হৈ গৈছে। এতিয়া হুকটো লগাবলৈ এনেদৰে সেইফালেও বেজিৰে চিলাই কৰি যাব লাগিব। চাই থাককচোন কেনেদৰে মই চিলাওঁ। এনেকৈ তলফালৰ পৰা এটা চিলাইটো লৈ আহিছোঁ, আহি ওপৰ ফালেৰে যিটোত মই ফুটাই লৈছিলোঁ সেইফালৰ পৰা ওপৰলৈকে এনেদৰে চিলাই কৰি গৈছোঁ। তাৰপাছত ইয়াত মই এটা এটা গাঁঠি মাৰি যাম। এনেদৰে কেইবাৰমান মই একেটা সিহঁতে চিলাই দি দিছোঁ একে ঠাইতে। তাৰপাছত এতিয়া মই সেইখিনিত এনেকৈ বেজিটো সুমুৱাই দিছোঁ আৰু এনেকৈ এটা এটা গাঁঠি দি গৈছোঁ। ধুনীয়াকৈ এইখিনি গাঁঠি দি গৈছোঁ। তাৰপাছত এই হুকটো ইয়াত লগাই দিব পাৰিম। এইটো হৈ গৈছে। এতিয়া তলফালেৰে মই বেজিটো সুমুৱাই দিছোঁ তলফাললৈ, আৰু তলফালত এনেদৰে আকৌ এবাৰ গাঁঠি এটা দি এইটো কাটি দিম। হৈ গৈছে। এতিয়া হুকটো ইয়াত লগাই লৈছোঁ এনেদৰে। ইমান জব্দ হৈছে দেখিছেনে, ওলাই নাযায় আৰু। তাৰপাছত এনেকৈ মই গোটেই 5টাতে এনেদৰে লগাই যাম, গোটেইকেইটাতে। এইটো এতিয়া চিলাই কৰা হৈ গ'ল, লগাই ল'লোঁ। তাৰপাছত এতিয়া বাকীকেইটা মই তেনেকৈ কৰি নেদেখুৱালোঁ, যিহেতু আপোনালোকে বুজি পালেই বা বুজি পাবই সেইকাৰণে। তাৰপাছত বাকীকেইটাও মই এনেদৰে একেদৰে চিলাই লৈছোঁ আৰু এনেকৈ লগাই দিছোঁ, হুককেইটা লগাই দিছোঁ। এতিয়া এইখিনি হৈ গৈছে। তাৰপাছতে থাকিব এই কান্দিখিনিত চাপৰ্টৰ কাৰণে এটা টিপ লগাই ল'ব লাগিব। টিপ বুটামবোৰ ধুনীয়াকৈ মই লগাম। ইয়াত মই এনেদৰে চিলাই কৰি যাম মেচিনতে।
আছে 19 ইঞ্চি আছে আৰু এতিয়া মই ব্লাউজটোত এইখিনি জোখ লৈ লৈছোঁ। মোৰ এইটো গোটেই ব্লাউজটোত জোখ আছে 17 ইঞ্চি আছে আৰু 17 ইঞ্চি হ'লে 2 ইঞ্চি মোৰ বেছি হয় আৰু সেই 2 ইঞ্চিক মই 2 ইঞ্চি মই দুটা ভাগ কৰি দিছোঁ। সেইকাৰণে দুফালে 1 ইঞ্চিত মই দাগ চিন দিছোঁ। দুফালে 1 ইঞ্চি দি যোৱাৰ লগে লগে 2 ইঞ্চি মোৰ 2 ইঞ্চিটো মোৰ ইয়াত সোমাই গৈছে, গৈ 17 ইঞ্চি থাকি গৈছে। এতিয়া এই ব্লাউজটোত যোৱা আছে মোৰ 20 ইঞ্চি আৰু মোক লাগে 17 ইঞ্চি। সেইকাৰণে মোৰ ইয়াতে 3 ইঞ্চি বেছিকৈ আছে ব্লাউজটোত। সেইকাৰণে মই দুফালে 1.5 ইঞ্চি মানে 1.5 ইঞ্চিত এটা চিন দি লৈছোঁ আৰু 1.5 ইঞ্চিটো ভিতৰত সোমাই থাকিব। আৰু এই হাতখনৰ মই ফিটিং চিলাইটো দিছোঁ 6 ইঞ্চিত দিছোঁ আৰু এই মই যে চিন দি লৈছোঁ এইখিনি মই এতিয়া ডটকৈ লগাই দিছোঁ। এতিয়া লগাই দি ইয়াৰ ওপৰে মই চিলাইখিনি ধুনীয়াকৈ দি যাম। আৰু এই চিনকেইটাৰ ওপৰে মই চিলাইখিনি ধুনীয়াকৈ দি যাম। এই চিলাইখিনি দিয়া হোৱাৰ পাছত মোৰ আৰু ব্লাউজটো কমপ্লিট হৈ যাব। ব্লাউজটো এতিয়া কমপ্লিট চিলাই কৰা হৈ গ'ল। ফ্ৰেণ্ডছ, আপোনালোকে যদি মোৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব। তেতিয়া মই দিয়া ভিডিঅ'বিলাক আপোনালোকে নটিফিকেশ্যন হিচাপে পাই থাকিব। আৰু ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। ফ্ৰেণ্ডছ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত ধন্যবাদ।